দেখিছে জুবিনদাৰ স্মৃতিত তিনজোৰা কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ ফ্ৰেণ্ডছ ক্লাবৰ দ্বাৰা আয়োজিত জুবিন গাৰ্গ ডাঙৰীয়া সৰ্বধৰ্ম নাম প্ৰাৰ্থনা আৰু সংগীত যি সৃষ্টিৰ আজি তেখেতৰ জীৱন দৰ্শনৰ ওপৰত তিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্ম জয়ন্তী আমি পালন কৰিছো আৰু এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ফ্ৰেণ্ডছ ক্লাবক মই বিষয়ববীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে জুবিন গাৰ্গ ডাঙৰীয়া অকল এজন শিল্পী নাছিল, তেখেত এজন দাৰ্শনিক আছিলে, তেখেত সংগীত শিল্পী আছিলে, শিক্ষাবিদ আছিলে, প্ৰকৃতি প্ৰেমী ব্যক্তি আছিলে। যিজন ব্যক্তিৰ জীৱন দৰ্শনটো যদি আমি চাব যাওঁ তেতিয়া আপুনি দেখিবলৈ পাব যে অসমৰ যি সমাজ গঠনৰ প্ৰক্ৰিয়া চাওলুং চুকাফাই যি বৰ অসমৰ সপোন দেখিছিলে এই সপোনৰ অসমখন জুবিনদাৰ গোটেই জীৱন দৰ্শনত দেখা পাব। সমাজবাদৰ বিৰুদ্ধে কৈছে, বৰ্ণবাদৰ বিৰুদ্ধে কৈছে, এক সমাজৰ যি মানৱতা অকল মানৱ আৰু মানৱতাৰ কাৰণে যি প্ৰতীক জুবিনদাই দেখাই দি থৈ গ'ল সেই দৰ্শনটোক আমি প্ৰজন্মই অহা দিনত আমি অসমৰ এই ইতিহাসত ৰাখিব লাগিব। তাৰ কাৰণে আমি নৱপ্ৰজন্মই এই ব্ৰহ্মপুত্ৰ ফ্ৰেণ্ডছ ক্লাবে যিমান ধুনীয়াকৈ আয়োজন কৰিছে আয়োজক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। জুবিনদা অমৰ হওক, জুবিনদা আমাৰ মাজত জীয়াই থাকক। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইয়াতে যি আমাৰ মুছলমানৰ কাৰণে আমাৰ ইছলামৰ যিসমূহ ৰীতি নীতি পৰম্পৰা দোৱা প্ৰাৰ্থনা হৈছে, ইয়াতে নাম ধৰ্ম হৈছে, নাম প্ৰাৰ্থনা হৈছে, প্ৰত্যেকটো জনগোষ্ঠীয় যি প্ৰাৰ্থনা এই প্ৰাৰ্থনা সভা আজি ইয়াতে দেখিবলৈ পাব। গতিকে এনেকুৱা এটা অসম আমি বিচাৰিছো যি অসমত বৰ্ণবাদ নাথাকিব, যি অসমত সমাজবাদৰ প্ৰতিষ্ঠা হ'ব, যি অসমে প্ৰতিটো জাতি জনগোষ্ঠীৰ কথা ক'ব, যি অসমত ভয় নকৰিব, ধুমুহাৰ সৈতে যুদ্ধ কৰিব, যি অসমৰ মানুহে এন্ধাৰত ভয় নকৰে, এন্ধাৰৰ সৈতে যুদ্ধ কৰিব, এনেকুৱা এটা অসম অহা দিনত আমি এনেকুৱা যুৱক প্ৰজন্মই গঢ়িব লাগে বুলি চিন্তা চৰ্চাৰ সৈতে আমি অহা দিনত আগবাঢ়িম। পাৰ্টিটো পাৰ্টি বুলি কৈছে আপোনালোকে দেখিছে। বিজেপিৰ মানুহে কি কয় নকয় সেইটো বাদ দিয়ক, জুবিনদাৰ সৃষ্টিৰ আজি কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আমোদ কথা সদায় বকি থাকে, তেখেত মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ নিচিনাকে এতিয়া এইকেইদিন যি বকি আছে জুবিনদাৰ আদৰ্শ